হেল্ল' ফ্ৰেণ্ডছ, তো ৱেলকাম জনাইছোঁ মোৰ এইটো ইউটিউব চেনেললৈ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইকো কৰিব আৰু কমেণ্টো কৰিব। তো এইখন মই বনাইছিলোঁ টাটা ট্ৰাক, যিখন মই আগতে বনাইছোঁ। চ' এইখন মানে ভাঙি গৈছিলে, চ' এইখন মই আৰু নতুন কৰি বনাম। এইখন আপোনালোকে দেখাব পাৰিছে মই এনে কৰি কাঠৰে এনে কৰি এটা ফ্ৰেম বনাই লৈছোঁ। এইখন পাছত ট্ৰিলৰ হয়, বেক চাইডৰ এখন ট্ৰেইলাৰৰ কাৰণে মই এখন বনাই লৈছোঁ। তো আপোনালোকে চাব পাৰিছে, এয়া চাওক। তো কেবিনটো ঠিকেই আছে বাৰু, চকা টকা চি এইবিলাক ঠিকেই আছে। তো মানে বাকীবিলাক ভাঙি গৈছিলে। তো এয়া চাওক, এইখন মই মানে বেক চাইডে লাগিব যিখন ট্ৰেইলাৰৰ ফ্ৰেম, এই ফ্ৰেমৰ তলৰখিনি মই এনেকৈ বনাই লৈছোঁ। সেইখন আপোনালোকে দেখা পাইছে চাব পাৰে। আৰু আপোনালোকে চাওক আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আপোনালোকে ছাপোৰ্ট কৰিব। কাৰণ এনেকৈ মই ভিডিঅ' বনাব পাৰিম তেতিয়ালৈকে আপোনালোকে যদি ছাপোৰ্ট কৰে। যদি আপোনালোকে ছাপোৰ্টেই নকৰে তেতিয়াহ'লে মই ভিডিঅ' বনাব মন নাযাব। তো আৰু চাওক, এইখন বনাবলৈ বহুত কষ্ট হয়। চ' আৰু মানে এয়া চাওক, মই এনেকৈ লগাই দিছোঁ। আৰু এটা কথা মানে এইটো কেমেৰা মই আপোনালোকক দেখাব পৰা নাই, যিটো বনাই থকাখিনি মই দেখাব পৰা নাই। কাৰণ মানে ময়ে বনাই আছোঁ, ভিডিঅ' কৰি আছোঁ। এয়া চাওক, সেইকাৰণে মানে মই দেখাব পৰা নাই। আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। আপোনালোকে ছাপোৰ্ট কৰিলে মই ভালকৈ ভিডিঅ' বনাব চেষ্টা কৰিম। এয়া চাওক, মই এনে কৰি এখন মাডগাৰ্ড হয়, মাডগাৰ্ডৰ কাৰণে মই এনে কৰি কাটি লৈছোঁ। এখন টিউব লাইটৰ হয়, টিউব লাইটৰ মই এনে কৰি কাটি লৈছোঁ 2 পিচ, এইটো চাইডৰ কাৰণে আৰু সিবাগৰ কাৰণে। এয়া চাওক, তো এইখনো মই এনে কৰি ইয়াত এনে কৰি লগাই দিম ফেব্ৰিকৰে, ফেব্ৰিকল দি দিম, তো মজবুতি হৈ যাব। তাৰপিছত সিবাগৰো এইখন মই এনেকৈ বনাই লৈছোঁ। তো ফ্ৰেণ্ড, আজি হৈছে নেক্সট ডে'। তো নেক্সট ডে' মই কি কৰিলোঁ, এইখনত ৰং কৰিলোঁ। কাৰণ যিহেতু আগৰে আছিলে সেইকাৰণে মানে ৰংটো মানে বগা হৈ গৈছিলে, সেইকাৰণে মই নতুনকৈ ৰং কৰিলোঁ। এয়া চাওক, দৰ্জাখনতো মই বঢ়িয়া কৰি ৰং কৰি দিছোঁ। এয়া চাওক, তো এয়া চাওক, মই এনে কৰি এখন ব্লেক কালাৰটো মই এনে কৰি ভালকৈ কৰি দিলোঁ। তাৰপিছত হেডলাইটৰ মই গ্লাছ টাইপত লগাই দিলোঁ প্লাষ্টিক। এয়া চাওক, চাব পাৰি। তো আৰু মানে এইখনত মই গাড়ীখনত মানে এটা ডিজাইন আছে, যিখন আপোনালোকে যদি গাড়ীখন দেখিব চিনি পাইছে তেতিয়াহ'লে গমেই পাইছে। তেনেকৈ এটা য়েল্ল' লাইন থাকে, চ' মই এইটো টানি দিলোঁ। এইখনেই গাড়ী বনাই আছোঁ, আপোনালোকে চাই লওক। চাওক, তো আপোনালোকে চাব পাৰে। তো এনেকৈ ইয়াত টাটাৰ লগ' সেইটো লগাই দিম আৰু কিছুমান আছে কাম। তো এয়া চাওক, গাড়ীখনৰ ফাইনেল যিটো পাৰ্ট 1 আছিল, পাৰ্ট 1ত মই এইখিনিয়ে বনালোঁ। বেছি ভালকৈ ভিডিঅ' বনাব পৰা নাই, কাৰণ ময়ে বনাইছোঁ আৰু ময়ে ভিডিঅ' এডিটো কৰি আপলোডো কৰি আছোঁ। তো মানে বহুত মানে দিগদাৰ হয়। চ' যিখিনি কৰিছোঁ সেইখিনি আপোনালোকে ছাপোৰ্ট কৰিব, আৰু আপোনালোকে যেতিয়া ছাপোৰ্ট কৰিব তেতিয়া মই আৰু ভালকৈ ভিডিঅ' বনাব চেষ্টা কৰিম। তো এয়া চাওক, গাড়ীখনৰ মই এনে কৰি লগাই দিলোঁ। আৰু গাড়ীখনত লাইটৰো কানেকশ্যন আছে, যিখন আপোনালোকে আৰু ফাৰ্ষ্টতে দেখাই পাইছে ফটোত। এয়া চাওক, গাড়ীখনৰ ফুল এনেকুৱা দেখা আছে। ছেকেণ্ড পাৰ্টত মই বেক চাইডৰ যিখন ট্ৰেইলাৰ আছে সেইখন মই আপোনালোকক দেখাই দিম বনাই, যিখন পাৰ্ট 2 হ'ব। পাৰ্ট 1ত আজি এইখিনি আছিল। তো আপোনালোকৰ পাৰ্ট 2 কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।